নমস্কাৰ মোৰ অন্য এটি মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম আজি আমি কলৈ যাবলৈ লৈছো মোৰ লগৰ এজনীৰ মুখেৰে শুনক মই নাজানো নহয় গমেই নাপাওঁ গমে পাইছে আজি আমি কলৈ যাবলৈ লৈছো হাঁহিয়ে চৰকাৰৰ ফালৰ পৰা কিবা এটা পাইছে প্ৰথমবাৰৰ কাৰণে আৰু মই বহুত বেছি এক্সাইটেড কিনো দিয়ে তাকে চাই ভাল লাগে ন দালি চাউল আৰু মটৰ দিছিলে আৰু আমি দুজনে বহুত ফূৰ্তি কৰি গ'লো কাৰণ কেঁচুৱা থকাৰ পিছতো আমি যেনেকৈ ওলাই আহিব পাৰিছোঁ সেইটোৱে আমাৰ ভাল লাগিছিলে আৰু তাতকৈ বেছি ভাল লাগিছিলে তালৈ গৈ তাৰ পৰিৱেশটো দেখি ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়াকৈ তাত আছিলে তাহাঁতি পঢ়া শুনা কৰিছে তাৰ লগতে কিবা কিবি তাহাঁতক খাবলৈও দিছিলে পেৰেণ্টছবিলাকো আছিলে বাৰু আমি এয়া চাউল তাউল এইবিলাক বস্তু লৈ পেলাই আমি আহিলোঁ আৰু বিন্তাবাই হাঁহিক ৰাখি দিছিলে অলপ টাইমৰ কাৰণে আৰু এতিয়া বিন্তাবাই হিচাপ কৰি আমাৰ দুইজনীকে ভগাই দিছে কাৰণ আমি একেটা বেগতে গোটেইখিনি লৈ আহিছিলোঁ আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব আকৌ আহিম অতি সোনকালে তেতিয়ালৈকে বাই বাই